তুমি যেবে ত্যাগী যাবা এই সুন্দর ধৰাখনি আমি তোমাক ক'ত পাম? তাহলে ভগৱন্তই ক'লে নাৰদক যে নাহং পৃষ্ঠামি যোগিনাং হৃদয়ে নচ বৈকুণ্ঠ মদ ভক্ত যত্র গায়ন্তি তত্র পৃষ্ঠামি নারদ। নারদ, বৈকুণ্ঠ মোৰ বৰ প্ৰিয় ঠাই, কিন্তু সেই ঠাইত মই নাথাকো। যোগীসকলৰ হৃদয় মোৰ বৰ প্ৰিয় ঠাই, তাতো মই নাথাকো। য'ত মোৰ একান্ত ভকতসকলে মোৰ গুণানুকীৰ্তন কৰে, ততেইহে মই নিবাস কৰোঁ। গতিকে আজি দিনৰ পৰা এই পৰ্যন্ত আপোনালোকে এই মহাস্থানত কেৱল মাত্ৰ ভগৱন্তৰে গুণানুকীৰ্তন কৰিছে, আৰু ভগৱন্ত বৰ্তমান ইয়াতেই আছে। আৰু ভগৱন্ত য'ত ততেই বৈকুণ্ঠ, আৰু সেয়াই হৈছে শৰীৰ গৃহ। সেইকাৰণে মাধৱ পুৰুষে লিখিছে শৰীৰ গৃহৰ দ্বাৰে যোগ্য ব্ৰহ্মাইন্দ্ৰ আদি দেৱযাক হেনয় শৰীৰ দ্বাৰে পাইব আমি কম নগৰাক। শৰীৰ গৃহত হেনো ব্ৰহ্মাকে আদি কৰি ইন্দ্ৰাদি দেৱতাসকলে বেত্ৰৰ প্ৰসাৰ পূৰাৰ যোগ্য। তেনেস্থলত এই শৰীৰ গৃহত আমাৰ দৰে অকিঞ্চনক আপোনালোকে আমন্ত্ৰণ কৰি আনি এই মহাস্থানত এনে এটি সন্মান প্ৰদান কৰিলে, যিটি সন্মানৰ পাত্ৰ আমি নিশ্চয়কৈ নহওঁ। কিন্তু আপোনালোকে আমাৰ মাজতে সেই যোগ্যতাখিনি দেখিছে, সেইকাৰণে মোৰ মনত মাধৱ পুৰুষৰ অন্য এটি ঘোষা আকৌ মনলৈ আহিছে যে সমাজত 4 প্ৰকাৰৰ ব্যক্তি থাকে। কি বুলি কৈছে? অধমে কেৱলে দুখ লয়, মধ্যম গুণ দুখ কৰি বিচাৰ, উত্তমে কেৱল গুণ লয়, উত্তমে অল্প গুণ কৰ বিস্তাৰ। অধমসকলে কেৱল আনৰ দুখ দেখে, মধ্যমসকলে গুণ আৰু দুখ দুয়োটা দেখে, উত্তমসকলে কেৱল মানুহৰ গুণ দেখে, আৰু উত্তমজনে পৃথিৱীৰ আটাইতকৈ বেয়া মানুহজনৰ গাত থকা ভাল গুণটোহে দেখে। গতিকে আপোনালোক উত্তম যে আমাৰ লিখা অকিঞ্চনৰ দৰে বিশেষ একো নথকা মানুহ এজনক আপোনালোকে নিমন্ত্ৰণ কৰি আনি এনে দুজন মহান ব্যক্তিৰ বঁটা আমাক প্ৰদান কৰিলে, যি দুজনাই গুৰুজনৰ আশীষ শিৰে তুলি লৈ, গুৰুজনৰ আজ্ঞা শিৰে তুলি লৈ তেৰাসকলে 7 দিন 7 ৰাতি ভাওনা কৰি মৰ্ত্যৰ এই স্থানলৈ সপ্ত বৈকুণ্ঠক নমাই আনিছিলে ফুলেৰে আৰু গায়নেৰে। কেনেকে আনিছিলে? তেখেতসকলে কৈছিলে যে জৈসাং শ্ৰীমণি যশোদা সুদ পদ কমলে নাস্তি ভক্তি নৰনাং, জৈসাং আভীৰ কন্যা প্ৰিয়গণ কথনে নানু ৰক্ত ৰসজ্ঞা, জৈসাং শ্ৰীকৃষ্ণ লীলা ললিতানি সাধুৰ নৈব কৰ্ণ ধিগেতাং 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 কথয়তি নিয়তং কীৰ্তনস্তু মৃদঙ্গ। অৰ্থাৎ যাতে শ্ৰীকৃষ্ণৰ পদকমলত যাৰ ভক্তি নাই, যিসকলে আভীৰ কন্যা অৰ্থাৎ গোপ বালিকাসকলৰ কৃষ্ণৰ প্ৰেমত নিমজ্জিত মন আৰু কৃষ্ণৰ পৰা বিচ্ছেদ হোৱাৰ পাছত তেওঁলোকৰ অন্তৰত জাগৃত হোৱা কাৰুণ্যৰ কথা শুনি, যিসকলে নিজৰ অন্তৰতো কাৰুণ্য অনুভৱ নকৰে, যিসকলে শ্ৰীকৃষ্ণৰ ললিত কথা সাদৰেৰে গ্ৰহণ নকৰে, তেওঁলোকৰ জীৱনটোকেই ধিক বুলি ঢোল বা মৃদংগ দেৱ বাদ্যই প্ৰতি মুহূৰ্ততে কৰি আহিছে। আৰু সেইসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰি এই অসম্পূৰ্ণ ভূমিত আধ্যাত্মিকতাৰ বাণী বিলাই আজি আমাৰ সমাজখন সুশৃংখলিত কৰি হৈ যোৱাৰ যে পথ প্ৰশস্ত কৰিলে, তেৰাসকলে দেখুৱাই যোৱা পথেৰে আগে বাঢ়ি আমি ইমানে পালোহি। সেই মোৰ মৰ্ত্যৰ বৈকুণ্ঠ সদৃশ পৰিৱেশত সমবেত মোৰ পিতৃতুল্য বৈষ্ণৱবৃন্দ, ব্ৰজৰ গোপসদৃশ গাই মাতৃসকল, ভৱিষ্যত দেশৰ ধৰণী মৰ্ত্যৰ পাৰিজাত ফুল সদৃশ কণকণ মইনাহঁত, অতিকৈ প্ৰিয়তম যুৱ বন্ধুসকল, নতুনকৈ দুহাৰ কৰিবলৈ অহা মোৰ অতিকৈ মৰমৰ শিক্ষাৰ্থীসকল, বিভিন্ন অঞ্চলৰ পৰা
ভাওনা চাবলৈ আহি এই স্থানক বৈকুণ্ঠলৈ ৰূপান্তৰিত কৰা শ্ৰদ্ধাস্পদ ব্যক্তিসকল আমাৰ সাংবাদিক বন্ধুসকলৰ সমন্বিতে ইয়াত সমবেত প্ৰতিজনকে আমি হৃদয়ৰ নিভৃত কোণৰ পৰা সহস্ৰ ভক্তিৰত্ন নিবেদন কৰিছোঁ আৰু লগে লগে অভিনন্দনী জ্ঞাপন কৰিছোঁ। আজি আমাৰ মাজত এই বৰতিচুক গাঁওবাসী তথা বৃহত্তৰ ৰহমৰীয়া অঞ্চলত গুৰু সংস্কৃতি বিলাবৰ কাৰণে সুদূৰ সাগৰৰ পৰা আহি বহু পুৰুষাৰ্থ কৰি এই অঞ্চলৰ মাজৰে এজন হৈ পৰা শ্ৰীযুত পৰিমল গগৈদেৱ যোগ্যভাৱে তেখেতক ভাওনাশ্ৰীৰ বঁটা প্ৰদান কৰি আজি সমিতিখনে তেখেতক যথেষ্ট এক মৰম তথা আশীৰ্বাদ দিছে। আপোনালোকে আমাক যি মৰম আশীৰ্বাদ দিছে, এই আশীৰ্বাদ আমি চিৰদিনৰ বাবে হৃদয়ৰ মণিকোঠত আমি আবদ্ধ কৰি ৰাখিম। আমি বৰতিচুক তথা বৃহত্তৰ অঞ্চলৰ ৰহমৰীয়া অঞ্চলত আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আজি আপোনালোকৰ এই অঞ্চলৰ অতি এটা গৌৰৱৰ দিন। আপোনালোকক মই এটা কথা কওঁ, যিটো উপলব্ধি আপোনালোক অকণমান আকৌ ভাবক যে শ্ৰীমন্ত শংকৰ গুৰুজনাই অসমীয়া জাতিটোৰ কাৰণে দি যোৱা আটাইতকৈ উৎকৃষ্টতম কলা সেয়াই হৈছে ভাওনা। আৰু এই ভাওনা আজি অসমীয়া জাতিয়ে এনে পৰ্যায়লৈ লৈ গৈছে যে ভাওনা আজি জনসংস্কৃতিলৈ ৰূপান্তৰিত হৈছে। তেনে ভাওনাক যোৱা 29 বছৰে আপোনালোকে লালন পালন কৰি এনে অৱস্থালৈ লৈ গৈছে যে ভাওনা আজি আপোনালোকৰ এই অঞ্চলৰ এক বটবৃক্ষ ৰূপে চিহ্নিত হ'বলৈ গৈছে। কিন্তু তাৰ বাবে যিখিনি উপাদানৰ প্ৰয়োজন, সেই উপাদান আপোনালোকৰ মাজত কম হৈ আছিলে, কিন্তু আজিও তাৰ পূৰ্ণতা প্ৰাপ্তি ঘটিল। এই যে আপোনালোকৰ সন্মুখত বহি আছে, এই আমাৰ উঠি অহা যুৱকসকল, পেৰাসকলে গুৰুৰ আজ্ঞাশিৰে তুলি লৈ গুৰু সংস্কৃতিৰ পথাৰত নতুনকৈ আগুৱাই যাবৰ কাৰণে খোল বাদ্য শিকিছে, ৰাগ তাল শিকিছে, নিজাকৈ এখন দোহাৰ প্ৰস্তুত কৰিছে। ইয়াতকৈ গৌৰৱময় কথা এই ৰহমনীয়াবাসীৰ বাবে একোৱেই হ'ব নোৱাৰে। গতিকে মই এই উঠি অহা এই যুৱকসকলক উৎসাহিত কৰিবৰ কাৰণে সকলোকে বৃহৎ হাতচাপৰি দিবলৈ মই অনুৰোধ জনাইছোঁ। আপোনালোকে জানে সাংস্কৃতিক কৰ্মীসকলে টকা পইচা বিশেষ একো নাপায়, কিন্তু পায় আপোনালোকৰ মৰম। আৰু সেই মৰম আপোনালোকে কেনেকৈ জনাব? মৰম জনাব আপোনালোকে হাত চাপৰি, সেই মৰমখিনি তেওঁলোকৰ শিৰত আশীৰ্বাদ হৈ বৰষিব। আজি অসমীয়া জাতিৰ মুখত বিভিন্ন সময়ত বিভিন্ন সমস্যাই আমাক জাতিটোক ভাৰাক্ৰান্ত কৰি তোলে। আমাৰ জাতিটোক প্ৰত্যাহ্বানক সৃষ্টি কৰে। ভাষাৰ প্ৰতি প্ৰত্যাহ্বান, জাতিসত্তাৰ প্ৰতি প্ৰত্যাহ্বান, অৰ্থনৈতিক প্ৰত্যাহ্বান, বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ। কিন্তু যেতিয়া আমাৰ জাতিটোৱে নিজৰ ভাষাটো, নিজৰ সংস্কৃতিখিনি আমি যদি ৰাখি তাক যদি আমি ৰাখোঁ, তেতিয়াহ'লে পৃথিৱীৰ কোনো শক্তিয়ে, কোনো অপশক্তিয়ে কিন্তু জাতিসত্তাক কোনো কাৰণতে আমাক বাধা প্ৰদান কৰিব নোৱাৰে বা আমাৰ উন্নতিৰ, আমাৰ অগ্ৰগতিৰ অন্তৰায় হ'ব নোৱাৰে। সেয়েহে যিমানেই যি নহওক, আমি কওঁ, আমি যুৱসকলক আমি দুখ দিওঁ যে আমাৰ যুৱ শৃংখলতা হৈছে। আমি কিন্তু কথাটো অলপ বেলেগকৈ ভাবোঁ। আমাৰ যুৱকসকল যদি বিপদগামী হৈছে, তেনেহ'লে তাৰ দায়ী কিন্তু আমি। কাৰণ আমি যুৱকসকলক এটা ভাল পথ দেখুৱাব পৰা নাই, কাৰণ তেওঁলোকে আমাক দেখিতো সমাজখনত আগুৱাই গৈছে। গতিকে এই সকলো যুৱকে আজি গুৰু সংস্কৃতিক অন্তকৰণে একলি লৈ গুৰু সংস্কৃতিৰ এটি খোজ পেলাইছে। এই খোজ তেওঁলোকৰ যেতিয়ালৈকে অসমীয়া জাতিটোৰ কান্ধত ঢোলটো থাকিব, যেতিয়ালৈকে অসমীয়া জাতিৰ কান্ধত ঢোল থাকিব, যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ পানী বৈ থাকিব, মানুহৰ তেজ জোৰণা হৈ থাকিব, তেতিয়ালৈকে অসমীয়া জাতি হত্যাক কোনো আক্ৰমণ কৰিব নোৱাৰে। অসমীয়া জাতি হত্যাই বিশ্বৰ ইতিহাসৰ, বিশ্বৰ মানুহকে চিঞৰি চিঞৰি ক'ব যে আমি বৃহৎ অসমীয়া জাতি, কাৰণ আমাৰ ভাষা আছে, আমাৰ সংস্কৃতি আছে, আমাৰ শংকৰদেৱ আছে, আমাৰ মাধৱদেৱ আছে, আমাৰ অনিৰুদ্ধদেৱ আছে। এখেতসকলে দেখুৱাই যোৱা পথেৰেদি আমি আগুৱাই যাম সত্য সুন্দৰৰ দিশেৰে। গতিকে তেনে সত্য সুন্দৰৰ পথতে আপোনালোকে যিখনে আগুৱাই গৈছে, মই সঁচাকৈ কেইবা বছৰ প্ৰত্যক্ষ কৰিছোঁ। মোৰে সৌভাগ্য আজি কেৱল বঁটা লাভ কৰাটো নহয়, আপোনালোকৰ শ্ৰীমুখ দৰ্শন কৰাটোৱে মোৰ জীৱনৰ আটাইতকৈ সৌভাগ্য বুলি ভাবিছোঁ। আৰু লগে লগে যিভাগী বঁটা
আমাক সেই দুজন মহান ব্যক্তি ভীমা ভবানন্দ কৈবত্ৰ আৰু গন্ধিয়া গোবিন্দ কৈবত্ৰ এই দুইজনা ব্যক্তিক লৈ আমাক বঁটাটি দিছে। তেখেতসকলৰ পবিত্ৰ স্মৰণত মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু পৰম পুৰুষৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতসকল যি স্থানত আছে সেই স্থানৰ পৰাই আমাক যাতে আৰ্থিক কৰি থাকে, গুৰুজনৰ পথেৰেদি যাতে আমি আগুৱাই যাব পাৰোঁ। কিন্তু জাতীয় জীৱনত আমাৰ বৰ দুৰ্ভাগ্য কিছু দিশ আছে। সেই দুৰ্ভাগ্যৰ দিশবিলাক কি যে গুৰুজনে এখন বৰ্ণ বৈষম্যহীন সমাজ কল্পনা কৰিছিলে, য'ত নগাৰ নৰোত্তম, গাৰোৰ গোবিন্দ, মুছলমানৰ স্থান খাই কৈবৰ্তৰ ভীমা কৈবৰ্ত আৰু গন্ধিয়া কৈবৰ্তক মূল হিচাপে লৈ গুৰুজনে এই নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। কিন্তু বাস্তৱিক ক্ষেত্ৰত আমি দেখা পালোঁ যে শতিকা জুৰি কিন্তু আমাক কিছুমান ক্ষেত্ৰৰ পৰা বঞ্চিত কৰি ৰখা হ'ল। বিশেষকৈ আমাৰ কৈবৰ্ত লোকসকলক এখিনি উৎসৱৰ্ণ লোকে এই গোটেই সংস্কৃতিৰ পৰা বিচ্ছিন্ন কৰি ৰাখিলে, শিক্ষা দীক্ষাৰ পৰা বিচ্ছিন্ন কৰি ৰাখিলে। কিন্তু লাহে লাহে সমাজ সলনি হ'ল। আজি যিসকল লোক আপোনালোকে ইয়াত আছে সকলোৱে পঢ়া শুনা, সকলোৱে শিক্ষিত লোক। এই শিক্ষিত লোকসকলৰ মাজত আজি নতুনকৈ এটা জোৱাৰ উঠিছে যে শ্ৰীমন্ত শংকৰ গুৰুজনাই, মাধৱ পুৰুষ জনাই, অনিৰুদ্ধ মহাপুৰুষ জনাই আমাক যিবোৰ সত্য সুন্দৰ বেদৰ ৰত্নময় জ্ঞান দি থৈ গ'ল, এই জ্ঞানত কিন্তু আমাৰ সকলোৰে অধিকাৰ আছে। তাক চৰ্চা কৰাৰ আমাৰ সকলোৰে অধিকাৰ আছে। কিয়নো আমি হ'ল মানুহ, আমি ঈশ্বৰৰ সন্তান। ইয়াত কোনো জাতি নাই, বৰ্ণ নাই, ধৰ্ম নাই, ভাষা নাই। আমি সকলো ঈশ্বৰৰ সন্তান, আমি মানুহ। আৰু সেয়েহে আমাৰ গুৰুজনে এটা সামূহিক পৰিচয় দিছে। সেই পৰিচয় কি? ভকত। ভকত পৰিচয়ত কেতিয়াও ব্যক্তি হত্যা নাথাকে। উৎপল খনিকৰক ভকত বুলিহে মাতে, উৎপল খনিকৰ বুলি সন্মান নজনায়, ভকত বুলি সন্মান জনায়। পৰিমল গগৈ বুলি সন্মান নজনায়, এতিয়া ভকত বুলি সন্মান জনায়। গতিকে আমি নামটোৰ পিছত কি উপাধি লৈছোঁ, কোনটো জাতিক আমি কোনটো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছোঁ, শংকৰদেৱে গঢ়ি যোৱা সমাজত কিন্তু সেই ক্ষুদ্ৰ পৰিচয়ে পৰিচিত নহয়। আমি সকলোৱে ভকত আৰু আইসকল গোপিনী, ব্ৰজৰ গোপসদৃশ। আমাৰ এই পৰিচয় হৈছে উৎকৃষ্ট পৰিচয়। আৰু গুৰুজনে দি যোৱা এই উৎকৃষ্ট পৰিচয়ে আমি জাতিৰ সত্তাটোক শক্তিশালী কৰোৱা হওক, তাৰেই কামনাৰে আপোনালোকৰ মাজত আৰু দুষাৰমান কথা ক'বলৈ মন আছিল, কিন্তু সময়ৰ কাৰণে, সময়ৰ নাটনিৰ কাৰণে মই সামৰণি মাৰিছোঁ। মই পুনশ্চ আমাৰ ভাওনা উদযাপন সমিতি তথা বৃহত্তৰ ৰহমূৰীয়াবাসী তথা গাঁওবাসীৰ ৰাইজক মই মোৰ হৃদয়ৰ নিভৃত কোণৰ পৰা কৃতজ্ঞতা জনাইছোঁ, সেৱা নিবেদন কৰিছোঁ আৰু লগে লগে ক্ষমা ভিক্ষা মাগিছোঁ। কাৰণ যোৱা সময়ছোৱাত বৰতি চুকৰ প্ৰায়বিলাক মানুহৰ গৃহে গৃহে গৈ এবাটি চাহ পানী খোৱা, এখন তামোল খোৱাৰ মোৰ সৌভাগ্য হৈছিল। তেখেতসকলৰ লগত এটা বৰ সুন্দৰ আত্মিক সম্পৰ্ক মোৰ গঢ়ি তোলাৰ এটা সুযোগ পাইছিলোঁ। কিন্তু আজি আহি মই সকলোকে লগ কৰিব পৰা নাই, দেখা কৰিব পৰা নাই, মাত এষাৰ দিব পৰা নাই। তাৰ বাবে আপোনালোক সকলোৱে মোক ক্ষমা কৰিব। আমাৰ যুৱকসকলে মোক অনুৰোধ জনাইছে যে বৰতি চুকবাসীয়ে আমাৰ যিটো আধ্যাত্মিক এটা অনুষ্ঠান তেখেতসকলে গঢ়ি দিছে, সেয়া হৈছে কি নাম অনুষ্ঠানটো? সমন্বয় আধ্যাত্মিক শিল্পী সমাজ। সমন্বয় আধ্যাত্মিক শিল্পী সমাজ। তেখেতসকলে এটা অনুৰোধ জনাইছে যে এখন নতুন নাট এই সমন্বয় আধ্যাত্মিক শিল্পী সমাজৰ কাৰণে আমাক তাৰ নাট্যৰূপ দিবৰ বাবে দায়িত্ব প্ৰদান কৰিছে। মই আজি ৰাজহুৱাভাৱে আপোনালোকক কথা দিছোঁ যে অতি সোনকালে আপোনালোকক সেই নাটকখন মই প্ৰদান কৰিম। এই কথাৰেই, এই বাণীৰেই মোৰ যদি কিবা জ্ঞাতে অজ্ঞাতে ভুল হৈছে, আপোনালোক মহন্ত হবৰ ক্ষমাহে ভগৱান, আপোনালোকে ক্ষমা কৰিব। আৰু জন্মে জন্মান্তৰে আপোনালোকৰ শ্ৰীমুখ দৰ্শন তথা চৰণ সেৱাৰ সুযোগ দিব, এনে প্ৰাৰ্থনাৰে মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। জয় গুৰু শংকৰ, জয় আই অসম।